যেন সমাপ্ত হ'ল এটা যুগৰ যেন সমাপ্ত হ'ল এখন বিশ্বযুদ্ধৰ শ্বাসৰুদ্ধকৰ 90 মিনিট অতিক্ৰম কৰিলে 120 মিনিটলৈ কিন্তু তথাপিও নহ'ল সমাপ্তি হয় যেন এখন যুদ্ধহে চলি আছে ফিফা বিশ্বকাপৰ অন্তিমখন খেল কোন জিকিব কোন হাৰিব সিদ্ধান্ত হ'ব লুচেইল ষ্টেডিয়ামত পৰাক্ৰমী মেছি বাহিনীৰ সন্মুখত দুৰ্দান্ত ফ্ৰান্স বাহিনী উৎকণ্ঠাৰ অন্ত নাই ষ্টেডিয়ামত ঠাহ খাই পৰিল অজস্ৰ আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অনুৰাগী মেছিয়ে 23 মিনিটত প্ৰথমটো গ'লেৰে আৰ্জেণ্টিনাক লক্ষ্যত উপনীত কৰাৰ শুভাৰম্ভণি কৰে আৰু তাৰ অলপ পাছতেই এঞ্জেল ডি মৰিয়াই 36 মিনিটত দ্বিতীয়টো গ'লেৰে আৰ্জেণ্টিনাক ফিফা বিশ্বকাপৰ লক্ষ্যত উপনীত হোৱাৰ বাট মুকলি কৰি দিয়ে কিন্তু খেলৰ অন্তিম 10 মিনিট বাকি থকা সময়ত কিলিয়ান এমবাপ্পেৰ 80 আৰু 82 মিনিটত দিয়া দুটাকৈ গ'লেৰে আৰ্জেণ্টিনাৰ সন্মুখত পুনৰ প্ৰত্যাহ্বান হৈ পৰিল দুৰ্দান্ত ফ্ৰান্স বাহিনী খেলৰ সময় 20 মিনিটৰ বাবে পুনৰ বৃদ্ধি কৰা হ'ল তৃতীয় হাফৰ 10 মিনিটৰ মাত্ৰ 30 মিনিটৰ ব্যৱধানত মেছিয়ে আকৌ এটা গ'লেৰে ফ্ৰান্সৰ বিৰুদ্ধে 3-2ৰ ব্যৱধানৰ লক্ষ্য ৰাখিবলৈ সক্ষম হয় কিন্তু পুনৰ এমবাপ্পে চতুৰ্থ 10 মিনিটত আকৌ এটা গ'লেৰে আৰ্জেণ্টিনাৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিয়ে উল্লেখযোগ্য যে তিনিটা গ'লেৰে হেট্ৰিক কৰি এমবাপ্পে 1966 চনৰ পাছত প্ৰথমবাৰ বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয় অৱশেষত আহিল পেনাল্টি শ্বুটআউট পেনাল্টি শ্বুটআউটত আৰ্জেণ্টিনাই 4-2 ব্যৱধানত পৰাস্ত কৰে ফ্ৰান্সক আৰ্জেণ্টিনাৰ বিজয় উল্লাসত মুখৰিত হৈ পৰিল কাটাৰৰ আকাশ বতাহ হেট্ৰিক কৰি ইতিহাস ৰচনা কৰা এমবাপ্পে সৰ্বমুঠ 11টা গ'লেৰে গোল্ডেন বুট আৰু মাৰাডোনাক স্পৰ্শ কৰা লিঅনেল মেছিয়ে 7টা গ'লেৰে গোল্ডেন বল লাভ কৰিবলৈ সক্ষম হয় আৰু এনেদৰেই অৱসান ঘটে এখন যুদ্ধৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ আপডেট